হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আজি আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ মই হিমাদ্ৰী হাজৰিকাই পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই মোৰ চেনেলত যিহেতু সদায় ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰি আহিছোঁ, সেইবাবে আজিও মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজিৰ ৰেচিপিটোৰ নাম হৈছে মছালেদাৰ ব্ৰকলি চব্জি। যিহেতু এতিয়া ব্ৰকলিৰ ছিজন, ব্ৰকলি বহুত ওলাইছে বজাৰত, হওক সকলোৰে ঘৰত খেতিও কৰিছে ব্ৰকলিৰ। সেইবাবে মই আজি এই ৰেচিপিটো আগবঢ়াইছোঁ যাতে আপোনালোকে মোৰ ভিডিঅ' চাই লগালগ ধুনীয়াকৈ টেষ্টিকৈ বনাই খাব পাৰে। সেইবাবে মই আগবঢ়াইছোঁ আজি ৰেচিপিটো, আৰু আপোনালোকে বনাই খাব বুলিও মই আশা কৰিছোঁ। আৰু যদি কোনোবাই খাইছেও আগতে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব হা। আৰু মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবঢ়াই লৈ যাব বুলি মই আশা কৰিছোঁ। এতিয়া বেছি কথা নকওঁ, ব'লক ৰেচিপিটোলৈ। এয়া আমি দুটা ব্ৰকলি ধুনীয়াকৈ চফাকৈ কাটি মেলি ধুই ল'ম। এয়া ব্ৰকলিখিনি প্ৰথমে বইল কৰি ল'ম। নিমখ অলপ দি বইল কৰি ল'ম ভালদৰে। 5 মিনিটমান বইল কৰিলেই হ'ব, অলপ এবাৰ উতলিলেই হ'ব। এয়া আমি মছলাৰ ভিতৰত লৈছোঁ শুকান জলকীয়া, গুটি জালুক দুটামান, জিৰা, আদা, নহৰু আৰু গোটা ধনিয়া। যিহেতু মছালেদাৰ ব্ৰকলি চব্জি, সেইবাবে এই মছলাখিনি আমি ধুনীয়াকৈ খুন্দনাত মিহিকৈ পিচি ল'ম। এয়া পিচি লোৱাৰ পিছত আমি গৰম কেৰাহীত পৰিমাণ অনুসৰি তেল দি দিছোঁ। যিহেতু আমি ড্ৰাই ফ্ৰাই নিচিনাকৈ বনাম চব্জিখন, সেইকাৰণে তেল অলপ সৰহকৈ দিব। এয়া মই গোটা সৰিয়হ দিলোঁ, ক'লা গোটা সৰিয়হ দুটামান দিলোঁ, আৰু এয়া তেজপাত দুখিলা। এতিয়া এয়া আমি কাটি লোৱা পিঁয়াজটো দি দিছোঁ। এতিয়া এইখিনি আমি গল্ডেন ব্ৰাউন হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। কালাৰৰ বাবে হালধিটো তেলতে দি দিয়া হয়। এতিয়া আমি ইয়াত কাটি লোৱা আলু দুটা অলপ সময় ফ্ৰাই কৰি ল'ম। কমেও 3 মিনিটমান সময় ফ্ৰাই কৰি ল'ম। অলপ নিমখ দি দিছোঁ ইয়াতে যাতে সোনকালে সিজে। ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'লোঁ 3 মিনিটমান সময়। এতিয়া আমি ইয়াত খুন্দি লোৱা মছলাখিনি আৰু বিলাহী, কাটি লোৱা বিলাহী এটা আমি ইয়াত এড কৰি দিছোঁ। এতিয়া এইখিনিও আমি বিলাহী গলালৈকে 5 মিনিটমান সময় ভাজিম। বিলাহী গলিব আৰু মছলাবিলাক ধুনীয়াকৈ সিজালৈকে আমি ভাজিম। লাগি ধৰা নিচিনা পালে অলপমান পানী দি সিজাই দিব। মছলা, বিলাহী, আলু সকলোবিলাক অকণমান পানী দি সিজাব যদি লাগি ধৰা নিচিনা লাগে। গেছৰ ফ্লেম একদম কমাই ৰাখিব। কম জুইত যদি আপুনি চব্জি বনায় তেতিয়া বেছি সোৱাদ হয় খাবলৈ। এয়া আমাৰ অলপ সময় ফ্ৰাই কৰি লোৱাৰ পিছত আমি বইল কৰি লোৱা ব্ৰকলিখিনি ইয়াত এড কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিব গোটেইখিনি মিক্স হ'বলৈ। যিহেতু এখন শুকান ভাজি, সেইকাৰণে আমিতো ইয়াত পানী এড নকৰোঁ, কিন্তু অলপ লাগি ধৰা নিচিনা পালে আপোনালোকে অলপমান গৰম পানী দি ভাজি থাকিব। অলপমান দিব, বেছি নহয়। এয়া আমাৰ চব্জিখন ৰেডি হৈছেই, এয়া হৈ গ'ল। এনেদৰে আমাৰ ব্ৰকলি মছলাদাৰ চব্জি ৰেডি হৈ গ'ল খাব পৰা। এয়া চাওকচোন কিমান ধুনীয়া হৈছে চব্জিখন, বহুত টেষ্টি হৈছিল খাবলৈ। ব্ৰকলিটো এনেই চবেই বনাই খায়, কিন্তু এনেদৰে আপোনালোকে বনাই খাব, বহুত ভাল লাগিব। আৰু আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা এতিয়া মই বিদায় লৈছোঁ। বাই বাই।